Hello friends, Pallavi Kirsanলৈ স্বাগতম জনাইছো। আজি মই বনাম জাল মুৰি। জাল মুৰি বনাবৰ কাৰণে মই লৈছো এখিনি এটা বইল আলু এনেকে সৰুকে কাটি লৈছো আৰু অকমান এটা পিয়াজ লৈছো। পিয়াজখিনি এনেকে কাটিলো, বিলাহী এটা লৈছো, জলকীয়া এনেকে কাটিছো আৰু বাদাম লৈছো, লগত ৰেড চিলি পাউডাৰ, জিৰা গুৰি, ধনিয়া গুৰি আৰু গৰম মছলা আৰু লৈছো এখিনি অলপ চানা আৰু মুৰি এখিনি। এতিয়া মই এই গুটে বস্তুখিনি একেলগে ইয়াত এড কৰি দিম। হকচোন এখিনি এড কৰি দিম এতিয়া। আৰু এতিয়া ইয়াত দি দিম অকমান মিঠাতেল আৰু অলপমান নিমখ দিম। এখিনি এতিয়া মিক্স কৰি পেলাম। এখিনি এনেকুৱা হৈ আছে। এতিয়া দিম অকমান নেমুৰ ৰস। এখিনি এনেকা মিক্স কৰাৰ পিছত অকমান নেমুৰ ৰস দি দিছো। এখিনি নেমুৰ ৰস খিনি দিয়াৰ পিছত খিনি আকৌ এনেকে মিক্স কৰি পেলাম। এইখিনি ৰেডি হৈ গ'ল। এতিয়া জাল মুৰি এতিয়া পৰিবেশন কৰিব পৰা হৈ গ'ল।